দেৰি বহিলা নেকি? নাই নাই আহি বহিছোহে। দেৰি হোৱা নাই তেনেহ'লে মোৰ? নাই হোৱা দিয়ক। ইমান জল্দি মাতি পঠালে যে মোক কিবা কথা আছিল নেকি? কিয় কিবা কাম আছিল নেকি তোমাৰ? কাম মানে বিয়া ঘৰত কিমান কাম ওলায়। বিয়ালেনো আৰু কেইটা দিন আছে? চাওঁতে বিয়া পালেহিয়ে দেখোন। সেইটো হয় বাৰু। কওকচোন কিয় মাতিছে? তোমাক লগ পাব মন গৈছিল। হ'ব। সঁচাকে কৈছো। কি খাবা কোৱা? নাই মই একো নাখাওঁ দেই। ভাতকেইটা খাই জাষ্ট আহিছোহে। কফি একাপ খোৱা? মই নাখাওঁ, আপুনি খাওক। তুমি নাখালেনো মই অকলে কি বুলি খাম? সঁচাকে মই ভাতকেইটা খাই আহিছোহে। ময়ো নাখাওঁ। বিয়াৰ বজাৰ কৰি হ'ল? অলপ বাকী আছে। আপোনালোকৰ? আমাৰ প্ৰায় হৈছে আৰু। আমাৰ দেউতা অকলশৰীয়া আৰু অকলে। তোমাক কথা এটা সুধো, বেয়া পাবা নেকি? নাপাওঁ, সোধক। যদি পোৱা? নাপাওঁ কৈছোতো। নুসুধো দিয়া, পিছত কেতিয়াবা সুধিম। সঁচাকে কওক না, কেলে মাতিছিল? সঁচাকে তোমাক লগ পাব মন গৈছিল। হ'ব। ঘৰত ইমান কাম পৰি আছে আৰু আপুনি মাতি আছে। এনেই মাতিছিল যদি যাওঁ দিয়ক, ঘৰত কাম আছে। ৰাতি ফোন কৰিব। কিবা এটা খাই যোৱা। খাওঁ বোলো, ভাত খাই আহিছো। ঠিক আছে, নোখোৱা যদি ব'লা, মই ঘৰত থৈ আহিম। নালাগে, মই পাৰিম। কি হ'ব নগ'লে? একো নহয়, নালাগে। তুমি মোৰ কথা একোৱে নাৰাখা। বৰ চেন্টি ফালিব আহেও আপুনি। ব'লক। হ'ব যাওক, মই যাব পাৰিম। ঠিকে আছে দিয়া, যাওঁ। ঘৰ পাই ফোন কৰিবা। বুলি কৈছা, কিন্তু পাহৰি যোৱা তুমি ফোন কৰিবলৈ। পাহৰো দিয়ক। আহো মই। কালি কি হৈছে, মোৰ তাইৰ লগত কথা পাতি থাকিবলৈ মন যায়। কিনো কৰিম ইয়াত ৰৈ, তাইতো গুচিয়ে গ'ল। কি কৰি আছ তই ইয়াত অকলে? তইহে ভয় খাই গ'লো পাই। ভয় খাই গ'লি, ইমানকেনো কি ভাবি আছিলি? একো ভবা নাই অ। কি জান? কি ক আকৌ। ইয়াত মধুস্মিতাহঁত আছিল। আৰু কোন? তোক মাতিছিল নে? মধুস্মিতাৰ লগত বিয়া ঠিক হোৱা ল'ৰাটো। নাই, মই অহালে গুচি গ'ল। কিন্তু 3 দিন লগ পাইছিলো, নাই মতা মোক। ময়ো নাই মতা। কোনে ইমান খাতিৰ কৰি থাকে? দৰকাৰ নাই থ। তই বিয়ালৈ যাবি নে? হেই, মই বিয়ালৈ যাম নেকি? ময়ো নাযাওঁ, মাহঁত গ'লে যাব। মই মাহঁতকো যাব নিদো। যাব দিবি পাৰিলে, কথাটো বেয়া হ'ব নহয় নহ'লে। হওক যি হয়। ইমান ফিতাহি তাই কিহৰ? বাদ দে থ, তাই ফিতাহি তাইৰ লগত থাকিব, আমাৰনো কি? দেখিম নহয় বিয়া হৈ কিমান সুখত খাই। ৰাহুলক যে ইমান বেয়াকে ঠগিলে ঐ তাই। সঁচাকে দেই, তাইক কিন্তু পাপে চুব। জ্ঞানক মাতে নে নামাতে বাৰু? মাতিছে, সেইদিনাখন মই তাইক সুধিছিলো। ডাইৰেক্টলি কৈ দিয়া নাই আৰু তাইনো কোনখন মুখে কব? এনি টাইম চোন মধুস্মিতাকে লাগিয়ে ফুৰে। সেইকাৰণে পাইছে এতিয়া প্ৰতিফল। বাদ দে থ, এইবোৰৰ কথা পাতি নাথাকিবি। ব'ল ফুৰি আহো ক'ৰবাত। ব'ল, সেই নদী কাষৰ ফালে যাওঁ ব'ল। ব'ল। ইমান গৰম, বতাহ খাই আহিম। ৰচোন, মোক দেখি গুচি গৈছ যে? তোক দেখি যে গুচি যোৱা নাই আৰু। মিছাকে নকবিচোন। নহ'লে মোক দেখি যদি নহয়, ইমান জল্দিকে কিয় গুচি গৈছ? কৈ দেচোন, আমি নদী কাষৰ ফালে ফুৰিব যাওঁ বুলি কোৱা নাই নে? তাইক দেখিহে আমি পলালো। আমি নদী কাষৰ ফালে ফুৰিব যাওঁ। আৰু মানুহ দেখিলে আমি পলোৱা বিধৰ মানুহ নহয়। এনেকে নাভাবিবি। মই বোলো মোক দেখি তহঁতে গুচি গৈছ নেকি? আমি কিয় গুচি যাম? তইহে গুচি যাৱ। আমিতো তোক বেয়া নাপাওঁ, তইহে আমাক বেয়া পাৱ। আমি তহঁতৰ নিচিনা ধুনীয়া নহলো যে। হ'ব দে, তহঁতৰ খালি সেইবোৰহে, বেলেগ কথা নাই আৰু। সঁচা কথা ক'লে লাজ পাৱ নেকি? ইয়াত আকৌ কিহৰ লাজৰ কথা? অপৰা, ব'ল আমি যাওঁ। যাওঁ। তই ৰ দেই, আমি যাওঁ। ৰচোন, মই গম পাইছো তহঁতে মোক বেয়া পাই আছ বুলি। তোক বেয়া পাবলৈ আমিনো কোন? তহঁত মোৰ ফ্ৰেণ্ড। তোৰ ফ্ৰেণ্ড আমি কেতিয়াৰ পৰা হলো? কি কথা কৈ আছ বাৰু তই? সঁচা কথা কৈছো, বুজি পোৱা নাই নেকি তই? হ'ব দে, তই মোক ইনচাল্ট কৰিছ, গম পাইছো। ইনচাল্ট কৰা নাই। হ'ব দে, চৰি। মধুস্মিতাৰ কথাত ভুল কৰি তহঁতক মই ইগনোৰ কৰিলো। চৰি, প্লিজ। তেনেকুৱা নকৰিবি না। আৰু মই কেতিয়াও নকৰো তহঁতক তেনেকুৱা। হ'ব দে, প্ৰথমবাৰ বুলি ক্ষমা কৰি দিলো। নেক্সট টাইম দিও তেনেকুৱা নকৰিবি। নেক্সট টাইম কৰিলে কিন্তু আমি সকলো পাহৰি যাম। হ'ব দে, নকৰো। মধুস্মিতাৰ বিয়ালৈ যাবি নে নাযাওঁ? নাযাওঁ। তাইৰ মাকে মোক ইমান বেয়াকৈ ক'লে। ঠিক আছে, মোৰ ভুল, মই মানি লৈছো। কিন্তু কাৰ বাবে কৰিছিলো? তাইৰ বাবেহে কৰিছিলো। তাই মোক এটা ফোন কৰিব পাৰে নহয়? কোৱাৰ কাৰণেহে কৰিছিলো। ফোন এটা কৰি ক'বতো পাৰে, হ'ব দে, মাৰ কথাত বেয়া নাপাবি বুলি। এতিয়া বুজি পালো, তাই বহুত স্বাৰ্থপৰ। মই জানো তাই তেনেকুৱাই বুলি। তাই নহয়, তাইৰ মাকো তেনেকুৱা। বহুত স্বাৰ্থপৰ। যেতিয়া কামবোৰ শেষ হয়, তেতিয়া লাত মাৰি দিয়ে। এষাৰ কথা আছে নহয়, মাক লৈহে জীয়েক বুলি। ঠিক আছে, তাইৰ মাকহঁতে তাই ভালটোৱে চিন্তা কৰিছে। কিন্তু তাই কি কৰিলে? বাদে থ, তাইৰ কথা পাতি থাকি মোৰতো বেয়াহে হৈ যায়। ব'ল যাওঁ, ফুৰি আহো। ব'ল। বৰষুণ দিছে, ব'ল। ক'ৰবাত সোমাই দিওঁ ব'ল। বাৰু জ্ঞানক ফোন এটা কৰিব লাগিছিল নেকি? মাহঁতে বহুত বেয়াকে ক'লে। মাহঁতে ভাবি চিন্তি নাচায়, কথাবোৰ কৈ দিবলৈহে চায়। বিয়ালৈ যদি তাই নাহে, মনটো বৰ বেয়া লাগিব। ময়ো ফোন এটা কৰা হোৱা নাই নহয়। কেনেকৈ কৰো? লাজেই লাগিছে। লাজ সন্মানৰ কথা এটা আছে। কি কৰো ভাবিয়ে পোৱা নাই। মাজনী, মুখখনে কি ভুৰভুৰাই আছ? কি চিন্তা কৰি আছ? যে জ্ঞানক ইমান বেয়াকৈ ক'লা, তাই মোৰ লগত কণ্টেক্টে নকৰা হ'ল। তোমাৰ কাৰণে হৈছে।
এতিয়া নুবুজিবি, পাছত বুজি পাবি। নিজে সুখত থাকিবি। তোৰ সুখেই আমাৰ সুখ। পাছত উপলব্ধি কৰিবি মায়ে মোৰ কাৰণে ভালটোৱে চিন্তা কৰিছিল।